এয়া আমাৰ মিচিং সমাজৰ কাণ্ড। লকডাউনৰ সময়ত লকডাউন কেয়াৰে নকৰে, ক্ৰেবে নকৰে, এনেকৈ সকলোৱে মিলি মাছ ধৰি আছে এই লকডাউন সময়ত। এয়া আমি ভিডিঅ' দেখুৱাই আছোঁ। এয়া আমাৰ প্ৰবীণ পায়েং হেড লিডাৰ লকডাউন সময়ত মাছ ধৰি আছে। এয়া আমাৰ বলিন দেউৰী আৰু ৰামবা সিং দেউৰী আছে লগত, আৰু এফালে আমাৰ বাইদেউ আছে পায়েঙনি, তেখেতে মাছ ধৰি আছে। মাছ ধৰা চাই আছে এইকেইটা। এইটো চাওক, পায়েং ছাৰৰ পুতেক আছে। এই শিক্ষিত মানুহকেইটাৰ ঘৰতে যদি লকডাউন নামানে এনেকৈ মাছ ধৰি থাকে, তো আমি কি কৰিব পাৰোঁ? সঁচাকৈ আমাৰ বহুত ভয় লাগিছে। আমাৰ লখিমপুৰতে কৰোণা আহি গ'ল, ল'ৰা নে ছোৱালী নাজানো। এই কৰোণাক ভয় কৰি আমি আঁতৰি আছোঁ, কিন্তু সেই মিচিং সমাজে ক্ৰেপে নকৰে। ডিষ্টেন্সটো 1 মিটাৰটো বাদ দিয়ক, গাত লাগা লাগি লগত মাছ। আৰু এইটো আমাৰ লম্বু আছে, লম্বু টাইপ। তাকে সঁচাকৈ আমি এই মাছ গেলা দি গেলিব নেকি এদিন বাৰু? বহুত ভয় লাগিছে এই লকডাউনৰ সময়ত। আৰু ইয়াত এনেকা লিগাত বুলি কয় আমাৰ মিচিঙত, আপোনালোকেতো নাজানে চাগে। লিগাত বুলি ক'লে কিছুমান মানুহে বুজি নাপাব। এতিয়া লিগাত ওলাব অকণমান, আমি ভিডিঅ'তে লাষ্টলৈকে চালে গম পাম আমি। লিগাত মানে কি, সকলো আমি মিচিং কেইটাই বুজিলে নহ'ব, সকলো ছ'চিয়েল মিডিয়াৰ মানুহে বুজিব লাগিব লিগাত মানে কি। এয়া আমি চাম এতিয়া লিগাত ওলাব। প্ৰথম পানী 3বাৰ চকচোন না। কি মাছ ওলাইছে বাৰু? অ' আমাৰ আশা বাইদেউৰ মানুহটো আছে। অ' আশা বাইদেউ হৈ গ'ল নেকি? মাছ তামাম। মোক গাত বোকা লগাবলৈ চেষ্টা কৰিছে। এই প্ৰভু, আমাৰ নবীন পায়েঙে বোকা ছটিয়াইছে। নবীন পায়েং আমাৰ টেম্পুৰ আংগবে লিগাত কেইটাক লৈ আছে, সেইকাৰণে আমি এতিয়া লিগাত চাম। আমি এই ভিতৰত আছে সাপ নে লিগাত জানো নাজানো, আৰু ডাঙৰ সাপ এইটো। সেইয়া লিগাত, ইয়াকে কয় লিগাত, মানে শ'ল মাছ। এতিয়া গম পালা, লিগাত মানে শ'ল মাছ দেই ৰাইজ।